হাই হেল্ল' দোস্ত মানে মোৰ অসমবাসী ৰাইজ মই আছোঁ বৰ্তমান এতিয়া মোৰ লগৰ এটাৰ ঘৰত চিন্ময়ৰ ঘৰত আছোঁ ইহঁতৰ ঘৰত আছোঁ দেখাই দিয়ে ইয়াক অঁ তাৰ সিহঁতি এতিয়া স্কুলখন ঠিক কৰি আছে তাৰপিছত মই আহিছিলোঁ মানে মোৰ লগৰটো মানে বিক্ৰমৰ ঘৰলৈ আহিছিলোঁ তাহাঁতৰ ভাত খাই যাবলৈ কৈছে মানে সি মানে চাকৰি পাইছে আজি পুলিচত তাৰপিছত মই ভাবিলোঁ ব্লগ এটা বনাওঁ ব্লগটো মানে এইটোৰ ওপৰত নাছিলে ব্লগটো আছিলে মানে আমাৰ তাত এই জামুগুৰিত এখন ভাওনা আছে আৰু ভাওনাখনৰ এটা ব্লগ বনাম বুলি আহিছিলোঁ তাৰ যিহেতু এতিয়া আমি গোটেইকেইটা একেলগে উঠ খাইছোঁ বহুত দিনৰ মূৰত লগৰ ল'ৰা তাৰ বোলো ইয়াৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ বুলি বনাইছোঁ তাৰপিছত ভিডিঅ'টো আগলৈ গৈ থাকিব আপোনালোকে চাই যাবলৈ পাই যাব এইটো হৈছে আমাৰ জগত তাৰপিছত মোৰ লগৰ ল'ৰা বহুত দিনৰ মূৰত ইয়াকো লগ পাইছোঁ তাৰপিছত এইটো আমাৰ চিন্ময়কো বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু এটা আছে দীপু বুলি কয় ইভাগে টেপু তাৰ নাম নহয় হিমাংশু সি আহি আছে তাকো দেখাই দিম এইটো আমাৰ দীপু হৈছে নহয় টেপু কি আছিলে হিমাংশু মই টেপু বুলি আহিছোঁ তোৰ নম্বৰ এই তিনিটা মোৰ লগৰ এতিয়া তাৰপিছত ইয়াৰ নেক্সটটো যাম এই বিক্ৰমহঁতৰ ঘৰত তাৰপিছত ভাওনাত দেখাম আৰু আমাৰ ভাওনাখন মানে জামুগুৰি ভাওনাখন এটা কাৰণে ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আজি আৰু সম্পূৰ্ণ গোটেই ভাওনাখন মানে মহিলাৰ দ্বাৰা অনুষ্ঠিত কৰা হ'ব সম্পূৰ্ণ গোটেই চৰিত্ৰত মহিলাই অভিনয় কৰিব আৰু আজি আপোনালোকক দেখাম মহিলাৰ চৰিত্ৰনো কেনেকুৱা হয় সম্পূৰ্ণ ভিডিঅ'টো দিম ভিডিঅ'টো আপোনালোকে চাই যাব আগলৈ স্কিপ নকৰাকৈ চাই যাব আমাৰ বেজি তাৰপিছত মই এতিয়া আহি পেলানি মানে বিক্ৰমহঁতৰ ঘৰ পালোঁ ই এতিয়া কামাণ্ডোটো পাইছে তাৰপিছত ABUB মানে UB নাম আহিছে হয় নাই তাৰ ইয়াৰ লগতে মানে আমাৰ ফিল্ডৰ বহুতকেইটাই পাইছে তাহাঁতৰ নাম মানে কি অকস্মাতে ভিডিঅ'টো বনোৱা হোৱাৰ কাৰণে মানে তাহাঁতক তুলিব নহ'লে সেইবোৰ আমাৰ সিহঁতি বহি আছে চব এইটো আমাৰ হৃদয় বৰুৱা সুৰজিত ঘৰ ইয়াৰ বুকুৰ মাজত দেই বেলেগত নহয় তাই ইয়াক এতিয়া অভিনন্দন জনালোঁ তাৰপিছত মানে কি ভাওনা ব্লগটো আছিলে ভাওনাক লৈ কিন্তু মানে অকস্মাতে তুলিবলগীয়া হ'ল বাকীকেইটাক তুলিব নোৱাৰিলোঁ বেয়া চেয়া যাতে সিহঁতি নাপায় আৰু দেই আমি মানে বিক্ৰমৰ লগত ভাত খাইছোঁ পাৰ্টি বুলিয়ে ক'ব পাৰি আৰু মানে আমি কেইটাই খাইছোঁ আৰু এই থকাকেইটাই খাইছোঁ ভাত ইজনী ওপৰত পেট পেটাই আছে অকণমান ছোৱালীজনী চা এইটো হৃদয় বৰুৱা এই হাঁহ মাংস দিছে মাংস অকণ মজা হৈছেনে মজা হৈছে খাবলৈ বা বহুত ধুনীয়া হৈছে বন্ধুসকল মই এতিয়া আহি মানে ভাওনা ঘৰ পালোহি আৰু ভাওনা ঘৰত দেখিলোঁ যে মানে তামাম পূৰা মানুহ হৈছে আৰু ভাওনা মানে যিমানখিনি দৃশ্য দেখাব পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিম বৰ দীঘলীয়াও কৰিব নোৱাৰোঁ যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিম ভাওনা ঘৰ পালোহি আপোনালোকে দেখিছে মানুহ কিমান আপোনালোকে দেখিছে নাই ওপৰৰ পৰা মই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে মানে আমাৰ ভাওনাখন আৰম্ভ হৈছে মানে অনুষ্ঠিত হৈছে আৰু ভাওনাত মানে অগণন মানুহ একদম এইফালৰ পৰা দেখিছে আপোনালোকে একদম এইফালেদি গৈ এনেকেদি সেই ঘৰটো নাট্যমন্দিৰ হয় আমাৰ ঘৰটোত আছে তাৰপিছত আকৌ এইফালে ৰভাখন এখন ৰভা ফুল তাৰপিছত বাহিৰে ছাইডৰ মানে দাঁতি কাষৰীয়া সকলো অঞ্চল ভৰি আছে মানে এতিয়া গম পাইছোঁ যে আমি এটা ৰাসদৃশ পৰিৱেশ হৈছে আৰু এটা কাৰণে মানুহখিনি উৎসাহত আহিছে যে কিয়নো মহিলা ভাওনা আজিলৈকে কোনেও দেখি পোৱা নাই বা মই হ'লেও দেখি পোৱা নাই বা বেলেগে কোনোবাই দেখিছে যদি মই নাজানো কিন্তু মানে মহিলা ভাওনাৰ প্ৰতি মানুহ আকৃষ্ট হৈছে আৰু মানে এটা বেলেগ এটা উদ্যম লৈছে মানুহ ইয়াত মানে মানুহৰ সমাগম বহুত দেখিবলৈ পোৱা গৈছে ভাওনাখন মই দেখাবলৈ চেষ্টা কৰিম বাৰু মানে সময়ৰ মাজতে মই এটা কথা ক'বলৈ বিচাৰিছোঁ যিহেতু আজি আছাম পুলিচ ABUB আৰু কামাণ্ডো ৰিজাল্ট দিলে আৰু বহুতৰ ভাল হৈছে আৰু বহুতৰ বেয়া হৈছে মই এটা কথা ক'ব বিচাৰোঁ মোৰো বেয়া হ'ল প্ৰথমতে মোৰ বেয়া হ'ল ধৰক আপোনালোকে মানে মোৰ এটা এইবোৰ কৈ লাভ নাই মানে এটা কথাই ক'ব বিচাৰোঁ মানে বেটাৰ লাক নেক্সট টাইম যেনেকৈ এটা ৰিজাল্ট বেয়া হ'লে তেনেকৈ আহে মই এতিয়া সেইটোকে ভাবিছোঁ আৰু এটা কথা আপোনালোকে জানি থওক যে সফল হ'বলৈ হ'লে বিফল হোৱাটো স্বাভাৱিক আৰু এজন মানুহ বিফল হ'লে সফলতাৰ দিশত আগবাঢ়িবলৈ অকণমান মানে উদ্যম হয় সাহসী হয় আৰু এটা নিজে জেদ মনোভাৱ মানে মনত গঢ়ি উঠে আৰু এটা কথা মই জানো ভালদৰে মানে সফল হ'বলৈ হ'লে বিফল হোৱাটো স্বাভাৱিক এইটো লাইটলি ল'ব লাগে মানুহে যেনেকৈ মই লাইটলি লৈছোঁ তেনেকৈ ভাওনাৰ মাজতে এই কথাটো কৈ দিছোঁ বাৰু আপোনালোকৰ আগত পাহাৰ লৈছে দে উলিয়া কিবা এটা কৈ দে ভাওনা এতিয়া মানে আৰম্ভ হৈছে দে আমাৰ
সেনাপতি দুমন্ত মনত করিলে মোর রুকবীরের হয়ম্বর অরুণ অপমানের কথা হরির সৃষ্টি হয় জলে অপমান অপমান ভিখান অপমান বলো হেই না রুকমিনীর হয়ম্বর ধন্য সেনাপতি উপযুক্ত সেনাপতি তুমি ফলবনিপতি কিন্তু সেনাপতি সামান্য হয় হেতু মায়ার চতুরী কইলে হইলে তোমার দৃষ্টি উদার কোন চক্র উদার কোন চক্র নামার আমিন অস্ত্র হতে শরীরে অস্ত্র প্রতি যোদ্ধাই দেখে আমি অতি সতর্কতারে আগবাঢ়িব লাগিব সেনাপতি ঠিক হবো আমি নিপতি করে হবে যদি করু আক্রমণ সমান করিব কৃষ্ণ সেনাপতি অচিরে জামাই তপস্যার হেতু কঠোর তপস্যারে দুষ্ট করি খারা পাখমতি ময়না মন বৃষ্টাবধার বর নাম মই বৃষ্টাদের বর তার পাঠক প্রথমে আক্রমিত তারপর মাতকারিণী দেবতা ও দখর সিংহ কি দখর মাজ কি দখর মাজ দখর সৃষ্টি করি সেনাপতি
আমাৰ পাপৈ বাৰে এবাৰ যাই দিয়ক নাংপ্ৰীত কেজমা ধৰিত্ৰীৰ কাতৰ অনুৰোধ গোসাঁই লাঘৱৰে হেতু নাৰায়ণৰ পূৰ্ণ অৱতাৰ কৃষ্ণৰূপে জন্ম লভিছো আমি বসুধাৰ বক্ষত জন্ম লৈ মানৱ ৰূপত নানা লীলাৰ কৰি সূচনা দুষ্টক দমন আৰু অন্তক পালন কৰি ধৰা ধামত স্থাপিছো অদৃশ্যৰ লিখন নহয় খণ্ডন পূৰ্ব জন্মৰ কৰ্মফল ভুঞ্জিছো মাথো আমি এই জনমত এইবোৰ সকলো প্ৰভুৰ ইচ্ছা দিয়ে সকলো প্ৰভুৰ ইচ্ছা প্ৰতিদিন অনাহাৰে দুখত অতিবাহিত কৰিব লাগে প্ৰভুৰ ইচ্ছা নিশ্চয়